জয় হিন্দ নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'ত আৰু আজি ভিডিঅ'টোৰ জৰিয়তে আজি আমি আলোচনা কৰিম বৰ্তমান অসমত হ'ব লগা যিখিনি ফৰেষ্ট গাৰ্ডৰ যিখিনি ফিজিকেল টেষ্ট আছে এই ফিজিকেল টেষ্টখিনিৰ ওপৰত মই কেইটামান সৰু সৰু কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিম যিকেইটা কথাই তোমালোকক ফিজিকেল টেষ্ট দিয়াত বহুতখিনি সহায় কৰিব গতিকে তোমালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু কথাখিনি বহুত মনোযোগেৰে শুনিবলৈ চেষ্টা কৰিবা চ' ফ'ল' নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ হয়তো কোনো ল'ৰা ছোৱালীয়ে এইটো আশা কৰা নাছিলে যে এইবাৰ অসম চৰকাৰে ফৰেষ্ট গাৰ্ডৰ যিটো ফিজিকেল টেষ্ট আছে সেই টেষ্টৰ বাবে এডমিট কাৰ্ড ইমান সোনকালে পাব্লিছ কৰিব বুলি কোনো ভবা নাছিলে বহুত কম সময়ৰ ভিতৰত অসম চৰকাৰে এবাৰ এডমিট কাৰ্ড পাব্লিছ কৰি দিলে কিন্তু মেইন কথাটো হ'ল কি যিসকল ল'ৰা ছোৱালীয়ে আগৰ পৰাই ৰানিং প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ কাৰণে ফিজিকেল টেষ্ট দিয়াটো কোনো ডাঙৰ কথা নহয় কিন্তু যিসকল ল'ৰা ছোৱালী মানে এপ্লাই কৰাৰ পিছত তেওঁলোকে প্লেনিং কৰি আছিলে যে আমি লাহে লাহে ৰানিং প্ৰেক্টিছ কৰিম ৰানিং প্ৰেক্টিছ কৰাৰ পিছত আমি লাহে লাহে আমি নিজক নিজে গ্ৰ' কৰিবলৈ চেষ্টা কৰিম প্ৰব্লেম তেওঁলোকৰ কাৰণে হয়তো আজি এনেকুৱা বহুতখিনি ল'ৰা ছোৱালী আছে যাৰ হাতত মাত্ৰ 3 বা 4 দিনহে সময় আছে ফিজিকেল টেষ্ট দিবলৈ আৰু তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মনত এটা ডাউট থাকিব পাৰে আৰু ডাউট থকাটো বহুত স্বাভাৱিক যে এই 3-4 দিন সময়ত ৰানিং প্ৰেক্টিছ কৰিব লাগিব নে নালাগে বা ৰানিং প্ৰেক্টিছ কৰিলে ভাল হ'ব নে বেয়া হ'ব এই কথাটো তেওঁলোকৰ মনত সদায় ডাউট থাকিব কাৰণ মাত্ৰ সময় বহুত কম আছে আৰু এই সময়ছোৱাত ৰানিং প্ৰেক্টিছ কৰি ইণ্টাৰভিউ দিয়াটো বা ফিজিকেল টেষ্ট দিয়াটো বহুত কঠিন কাম গতিকে মই ভাবোঁ যিসকল ল'ৰা ছোৱালীৰ মাত্ৰ 3 বা 4 দিন সময় আছে তেওঁলোকে ইমান হেডেক লোৱাৰ দৰকাৰ নাই কাৰণ এইটো তেওঁলোকৰ হাতত কোনো সময় নাই আৰু এনেকুৱা নহয় যে তোমালোকে এই 3 বা 4 দিনত তোমালোকে ৰানিং প্ৰেক্টিছ কৰি মৰ্ণিং ইভিনিং হাৰ্ড ৱৰ্ক কৰি তোমালোকে ইণ্টাৰভিউ দিবলৈ গ'লে বা ফিজিকেল টেষ্ট দিবলৈ গ'লে ভাল হ'ব তেনেকুৱা কোনো গেৰাণ্টি নাই হয়তো তোমালোকে বহুত বেছি হাৰ্ড ৱৰ্ক কৰিলে তোমালোকৰ ৰিজাল্টটো ভাল হোৱাতকৈ তোমালোকৰ বেয়া হোৱাৰ বেছি চান্স থাকিব কাৰণ এইটো যেতিয়া তোমালোকে বহুত দিন গাটো একো এক্টিভিটি কৰোৱা নাই বা তোমালোকে একো ৰানিং এক্সাৰচাইজ কৰা নাই যদি তৎক্ষণাত তোমালোকে ফিজিকেল টেষ্টৰ আগত 2 বা 3 দিন যদি তোমালোকে বহুত বেছি হাৰ্ড ৱৰ্ক কৰি দিয়া তেতিয়া তোমালোকৰ দেহাটোত গোটেই বিষ হ'ব মানে গোটেই পেইন হ'ব তোমাৰ গোটেই একদম শৰীৰ ওপৰৰ পৰা তললৈ গোটেইখিনি পেইন হ'ব আৰু যাৰ ফলত তোমালোকে ফিজিকেল টেষ্টৰ দিনা তোমালোকে ৰানিং কৰাত তোমালোকৰ বহুতখিনি অসুবিধা হ'ব পাৰে বা তোমালোকে ৰানিং কৰিব নোৱাৰিব পাৰা গতিকে মই যিসকলৰ হাতত মাত্ৰ 3 দিন বা 4 দিন আছে তেওঁলোকক মই এইটো কথাই জনাব বিচাৰোঁ যে তোমালোকে ইমান পেনিক হ'ব নালাগে বিলকুল ৰিলেক্স মুডত থাকা তোমালোকৰ মাইণ্ডত এইটো কথা তোমালোকে বহুৱাই লোৱা যে যি হওক তোমালোকে ফিজিকেল টেষ্টৰ দিনা তোমালোকে একদম নিজৰ পুৰা বেষ্টটো দিবলৈ চেষ্টা কৰিবা মানে তোমাৰ যিমানখিনি পাৰ্চেণ্টেজ আছে 100% পুৰা সেই ফিজিকেল টেষ্টৰ দিনা তোমালোকে দিবলৈ চেষ্টা কৰিবা তেতিয়াহ'লে তোমালোকে ৰানিং মানে তোমালোকে ফিজিকেল টেষ্ট ভাল হোৱাৰ বহুতখিনি চান্স থাকিব পাৰে যদি তুমি 3-4 দিনৰ আগত বহুত বেছি হাৰ্ড ৱৰ্ক কৰি দিয়া হয়তো তোমালোকৰ ৰিজাল্টটো বেয়া হোৱাৰ চান্স থাকে আৰু লগতে ৰানিং যেতিয়া ফিজিকেল টেষ্ট দিবলৈ যাবা সেই ফিজিকেল টেষ্ট দিবলৈ যোৱাৰ আগত কেইটামান সৰু কথা সদায় মনত ৰাখিবা বহুত পেনিক হৈ যাব নালাগে আৰু বহুত বেছি ডায়েটটো হেভি ডায়েট লৈ যাব নালাগে সেই ডায়েটটোৰ ওপৰত ইউটিউবত ভিডিঅ' চাবা কেনেকৈ ডায়েট লৈ গ'লে তোমালোকে ৰানিং বেছি ভালকৈ কৰিব পাৰিবা আৰু বহুত বেছি পানী খায়ো ৰানিং কৰিব নালাগে যাতে তোমালোকৰ বহুত বেছি ৰানিং মানে বহুত বেছি পানী খাই যদি ৰানিং কৰা তোমালোকৰ পেট বিষ হোৱাৰ চান্স থাকিব পাৰে গতিকে সৰু সৰু কথাবিলাক তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু বিলকুল ভয় নকৰাকৈ তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা আৰু যিসকল ল'ৰা ছোৱালীৰ হাতত 10 দিনতকৈ বেছি সময় আছে তেওঁলোকে কি কৰিব পাৰে মৰ্ণিং আৰু ইভিনিং গ্ৰাউণ্ডত গৈ প্ৰেক্টিছ কৰিব পাৰে মই এইটো কোৱা নাই যে বহুত বেছি হাৰ্ড ৱৰ্ক কৰিব লাগিব তোমালোকে গ্ৰাউণ্ডত গৈ নিজক নিজে অলপ ৱাৰ্ম আপ কৰিলা ৱাৰ্ম আপ কৰাৰ পিছত তোমালোকে গ্ৰাউণ্ডত গৈ নৰ্মেল ৰানিং প্ৰেক্টিছ কৰিবা আৰু নৰ্মেল ৰানিং প্ৰেক্টিছ কৰাৰ পিছত তোমালোকে ষ্ট্ৰেচিং কৰিবা কাৰণ এই 3টা বস্তু কৰা বহুত বেছি দৰকাৰ যদি তোমালোকে গ্ৰাউণ্ডত গৈ ডাইৰেক্ট ৰানিং কৰি দিয়া তেতিয়া কিছুমান সমস্যা দেখা দিব পাৰে নৰ্মেল ৰানিং এইটো কাৰণে মই কৈছোঁ তোমালোকৰ হাতত এতিয়া এইটো ইমান বেছিও সময় নাই যে তোমালোকে এখন শ্বেডিউল বনাই বা উইকলি শ্বেডিউল বনাই সেই শ্বেডিউলখন ফ'ল' কৰিবলৈ গতিকে এতিয়া তোমালোকে সেইবোৰ বাদ দিয়া গ্ৰাউণ্ডত যোৱা নৰ্মেল ৰানিং কৰা প্ৰেক্টিছ কৰা তোমালোকৰ যিখিনি এক্সাৰচাইজ আছে সেইখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰা আৰু সেইখিনি কৰিলে হ'ব কি তোমালোকৰ অলপ হ'লেও তোমালোকে নিজক নিজেই ইম্প্ৰুভমেণ্ট কৰিব পাৰিবা তোমালোকৰ ৰানিং ষ্টেমিনাটো অলপ হ'লেও বঢ়াব পাৰিবা গতিকে সদায় নৰ্মেল প্ৰেক্টিছ কৰি থাকা আৰু লগতে নিজৰ খোৱা বোৱাটোৰ ওপৰত সদায় তোমালোকে গুৰুত্ব দিবা নিজৰ ডায়েটটো সদায় ভালদৰে ল'বলৈ চেষ্টা কৰিবা অধিক পৰিমাণে পানী খাবলৈ চেষ্টা কৰিবা আৰু এইখিনি বস্তু যদি তোমালোকে কণ্টিনিউ কৰি থাকে তেতিয়া তোমালোকে ফিজিকেল টেষ্টৰ দিনা এটা ভাল ৰিজাল্ট পাব পাৰা বা তোমালোকে ভালদৰে তোমালোকে ফিজিকেল টেষ্টৰ দিনা ৰানিং কৰিব পাৰিবা যিসকল ল'ৰা ছোৱালীয়ে প্ৰথমবাৰৰ বাবে ফিজিকেল টেষ্ট দিবলৈ যাব তেওঁলোকৰ মনত বহুত বেছি ভয় লাগে আৰু ভয় কৰাটো এটা স্বাভাৱিক কথা
কিন্তু মই এইটো কথা কওঁ তোমালোকে কেতিয়াও ভয় নকৰিবা তোমালোকে যেনেকৈ নৰ্মেল গ্ৰাউণ্ডত প্ৰেক্টিছ কৰা তেনেকৈ তোমালোকে যিদিনাখন ফিজিকেল টেষ্ট হ'ব সেই ফিজিকেল টেষ্টৰ দিনা তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা তোমালোকে যিমানেই কথাখিনি নৰ্মেল হৈ ল'বা সিমানেই তোমালোকৰ ৰিজাল্ট ভাল হ'ব আৰু যিমানেই তোমালোকে নিজৰ মনত ভয় কৰিবা দিমাগত প্ৰেছাৰ লৈ তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা সিমানেই তোমালোকৰ ৰিজাল্টটো বেয়া হোৱাৰ বহুত বেছি চান্স থাকে গতিকে কেতিয়াও ফিজিকেল টেষ্ট দিবলৈ যোৱাৰ আগত ভয় নকৰিবা সদায় মটিভেশ্যন লৈ কাম কৰিবলৈ চেষ্টা কৰিবা সদায় পজিটিভ বিচাৰ লৈ তোমালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিবা তোমালোকে নিশ্চয় সফল হ'ব পাৰিবা আৰু মই আগৰ এটা ভিডিঅ'টো কৈছোঁ যে যেতিয়া তোমালোকে ৰানিং প্ৰেক্টিছ কৰি থকা বা ফিজিকেল টেষ্ট দিবলৈ যাবা সদায় তোমালোকৰ মা দেউতাৰ ছবিখন নিজৰ অন্তৰত লৈ যাবলৈ চেষ্টা কৰিবা সদায় মা দেউতাৰ মটিভেশ্যন লৈ তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা তেওঁলোকৰ দুখ কষ্টখিনি মনত পেলাই ৰানিং কৰিবলৈ চেষ্টা কৰিবা তেওঁলোকে তোমালোকৰ বাবে যিখিনি ত্যাগ কৰিছে সেই ত্যাগখিনিৰ কথা মনত ভাবি লৈ তোমালোকে ফিজিকেল টেষ্টৰ দিনা তোমালোকে ৰানিং কৰিবলৈ চেষ্টা কৰিবা তোমালোকে নিশ্চয় সফল হ'ব পাৰিবা আৰু এই পৃথিৱীত তাতকৈ একো ডাঙৰ মটিভেশ্যন নাই তো মই আশা কৰোঁ তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল পাব বুলি আৰু মই কোৱা কথাখিনি তোমালোকে ভাল পোৱা বুলি যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো হিট কৰিবা আৰু লগতে লগৰ বন্ধু বান্ধৱীৰ লগত আমাৰ চেনেলটো শ্বেয়াৰ কৰিবা চ' আজি ইমানে নমস্কাৰ